जोंनि डिस्ट्रिक्ट किन्तु कार कारणे এই এপিপি পাৰ্টিটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে ইয়াত সকলো জাতি জনগোষ্ঠীৰ পৰা চিন্তা কৰি পেলাই ইয়াত বড়ো থাকিব পাৰে সাঁওতালি থাকিব পাৰে ওৰাং থাকিব পাৰে বেংগলী থাকিব পাৰে আৰু মুছলিমসকলে থাকিব পাৰে সকলো জাতি জনগোষ্ঠী এটা চিন্তা কৰিছে 17 বছৰতো হাগামা চলাই গ'ল ন আৰু পিছত আমাৰ এতিয়া ক'ব গ'লে 2020 পৰা আমাৰ বড়ো ডাঙৰীয়া তেওঁসকলে মানে চৰকাৰ গঠন কৰিছিল এই চৰকাৰ গঠন কৰাৰ পিছত আমি চিন্তা কৰিছিলে কিন্তু একতো আমাৰ কাৰণে বা আমি আনা একত মানে দিবি আনা এই একৰ যোগে আমি চিন্তা কৰিছিলে যে আমাৰ বড়োৰ লগত থকা বিভিন্ন জাতি জনগোষ্ঠীক আমি চাবলৈ পাম বুলি আমি চিন্তা কৰিছিলে কিন্তু এই বস্তুটো নাইকিয়া হয় কিয় নাইকিয়া হয় প্ৰমোদ বড়ো ডাঙৰীয়া খালি নিজৰ মানুহ চাইছে অকল ক'ব গ'লে নিজৰ মানুহ মানে 100 মানুহ চাইছে আকৌ বেলেগ মানুহ চোৱা নাই গম পা বেলেগ মানুহ চোৱা নাই আমি মানে লাগি আহিছিলে কষ্ট কৰি আহিছিলে চেক্ৰিফাইচ কৰি আহিছিলে এইকাৰণে আমি চিন্তা কৰিছোঁ এটা অল্টাৰনেটিভ পাৰ্টি ফৰ বড়োলেণ্ড এই পাৰ্টিটো APP অল্টাৰনেটিভ পাৰ্টি ফৰ বড়োলেণ্ড বা বড়োলেণ্ডত যিমান জাতি জনগোষ্ঠী থকা তেওঁৰ কাৰণে আমি থিয় হৈছে আৰু তেখেতৰ কাৰণে আমি ডেভেলপ কৰিব পৰা নাই সেইকাৰণে আমি চিন্তা কৰি পেলাই সিদ্ধান্ত লৈছোঁ এইটোৱে APP পাৰ্টি বুজিবে না বুজিবে এটা সবাই গ্রামের কাছে বুঝিয়ে দেবো নোবা বুঝিয়ে দেবে এবার দেওয়ার অবস্থা তার মানে এই কারণে আমি APP পার্টিটো গঠন করে আসি আর APP পার্টিটো বহুত ভাল আজি তারিখত সকলো জনগোষ্ঠী আমাক সাপোর্ট করেছে এই কারণে নিশ্চিন্ত 2025 লাস্ট সরকার আহত আমার কারণে এটা একদম নিশ্চিত হয়ে গেল আর আহিবই যে আগত যে আমার অসমৰ চিফ মিনিষ্টার আমার ডক্টর হিমন্ত বিশ্ব শর্মা স্যারে কৈছে বা সাপোজ ইউপিপিএলক আমি 4 বছর চাইছোঁ এতিয়া তেওঁলোকে মানে বহুত মানে 4 বছৰ চল টাকা পইচা চব কিনে হৈ গ'ল আকৌ এতিয়া কাৰোবাৰ লগত দৰকাৰ নাই অম্বা সোৰজোপা বেবেলি এলাইছানটো দৰকাৰ দিয়া এইকাৰণে অকলে আপোনালোকে যাওক মানে এতিয়া বিজেপি পাৰ্টিয়ে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে পেকেট লৈ কোনো কেতিয়াও মানে চৰকাৰ গঠন নকৰিব এইটো কথা আৰু এই APP পাৰ্টিটো চৰকাৰৰ অহাটো একদম কথা এই কথাটো আপোনালোকে চিন্তা কৰাৰ চেষ্টা কৰক APP পাৰ্টিয়ে আগত ডাইৰেক্ট চৰকাৰ আগত ভাই ইয়াত হাগ্ৰামা নাহিব হাগ্ৰামা কেতিয়াবা গৈ
আমি সরকার আহি আছি হাগ্ৰামা তামুলীয়া কেতিয়াবা কেতিয়া কয় গভৰ্ণমেণ্ট নিজে আহিব বোলে ইচ্ছেতো গভৰ্ণমেণ্ট নহয় হয় নেকি তাৰপিছত গভৰ্ণমেণ্ট নোহোৱা কেনেকৈ মানে এতিয়া মানে ইলেকশ্যন জিতা নাই বা মানুহবিলাক মানে তাক চাপৰ আছে নাই এইটো মানে কোনো কনফাৰ্ম নাই কেনেকৈ আহিব যাব itu unfortunate. Bekerja sampai tang ni je sondew kamdang dia kezo mupo hayal bahat. Biar di sana, ada badi muda, promote puraba ibar next time mau sim jap sendiri. Oh, sim jangan. Kenapa biar? Itu juga bukan hanya, tapi promote puraba, berjauh mupo hayal bahat. Kenapa? Tapi ini kondisi punut tin itu pun hayal. Jemba tak pun hayal. Jadi saat ini orang mesti ada dengan siapa orang dong. Tadi jenama ni asal aku bicara, nombor masuk pembiskan asal aku. Kira-kira dia parti yang negara Noah garan parti itu sana aku. Itu Noah. Amar parti itu dia nutun karena, ane enak sekali dia korup beres. Ini parti itu kita naik, manusia asal naik. Enak sekali nak. Itu এই এপিপি পার্টি মানে একদম নেক্সট টাইমত সরকারটো গঠন কৰা খানা সরকার যাবে রাইজবোৰ बेखौ जोङो नार्भास खालामना लाब गैया जेबो आरो যোৱাকালি আমাৰ ৰঞ্জন নাৰ্ভা दैमारी কৈছে একে মানে জেলৰ পৰা আহি 20 দিন কাৰণে আহিছে যোৱাকালি 20 দিন আহিছিল তাতে লগ ধৰিছে তাতে আমাৰ এই সুনেৰাম কিসকু আমাৰ লগত লৈ গৈছে সুনেৰাম কিসকু ওই মামানি বিষ্ণুৰণী बेखौ लानानै थांदोंमोन आं बेनिफ्राय ओरैबादि मैयानि जे रन्जन नाब्ला जे फैदों माबानिफ्राय उदालगुरिनिफ्राय ओरैबादि बे बिजिनाव हाबनायाव ओरैबादि गिलु बालु मानसि जादों लामा लामा माने बेखौ बिथांखौ माबा आदरनि खालामदों आर'नाइ होदों नङा होमबा तारमाने गभर्नमेन्टनि मानसिया ओरैबायदि बुंनो जायो जोखालि गभर्नमेन्ट मानसि होनना बुंसिबोलाय रन्जन नाब्ला आइसे इमान डाঙৰ মানুহ অসমৰ চিফ মিনিষ্টাৰে নাপায় তেখেতৰ লগত ইমান মানুহ হৈছে যে बेबायदि बुंदों जखालि तारमाने जखालि आहा कारणे माने जिमान माने रास्ता आदरनि आर'नाइ बा बिहु गामसा एबिलाक दिसे तारमाने बांगाल दिसे बा आमार आदिबासी भाइসকলক दिसे बा जिकुनु माने बांगालসকলক दिसे तो बोलागे माने माने গৈছে ঠিকে কিন্তু ইয়াতে গভৰ্ণমেণ্ট প্ৰশাসন খাকি কামৰা পুলিচ ডিএসপি ভাইবিদে ডিএসপি ভাই নেতৃত্ব দিলে আর বিনিफ्राय मोनथाम थानानि असिफ्रा थांजोबनो गोनां जादों आरो लामा लामा रन्जन नाब्ला फैनायाव रास्ता रन्जन नाब्ला এই সময় কি করছে একদম সিকিউরিটি সব আর গাড়িটো তার পিছত 40টা 40টা গৈ আছে লাইন এনেকুৱা হৈছে যোৱাকালি এইকাৰণে কৈছে বোলে গভৰ্ণমেণ্ট মানুহবিলাক বা খাকি পিন্ধা মানুহবিলাক কৈছে বোলে আমাৰ অসমৰ চিফ মিনিষ্টাৰে নোৱাৰে এনেকুৱা মানুহ দেখাব কিন্তু रन्जन नाब्ला इतिया खारा थाखा मानुखे এনেকুৱা মানে ৰাইজবিলাক মানে মত পায় এই কথাটো এই কথাটো কৈছে সেইকাৰণে যেনক ৰাইজসকল
আপোনালোকে চিন্তা কৰিব নালাগে গভৰ্ণমেণ্ট হোৱাটো আমাৰ APP পাৰ্টিটো একদম খাটাং একদম আমি এই কথাটো কওঁ আৰু এতিয়া ইলেকশ্যনৰ আগত যে মানুহবিলাক এই অলপ চলপ পইচা পেলাই কেতিয়াবা খানা চানা খেলাই কেতিয়াবা খাচী মাংস খুৱাই কেতিয়াবা গাহৰি মাংস খুৱাই এনেকুৱা কৰি আছে তাতো মানে এই বিজেপি পাৰ্টিৰ মানুহবোৰা পেকেট মানে ঠিকিৰি নিদি ওলাই ঠিকিবলৈ জানে কিরকম কোট মানে ইলেকশন জিকিব মাবরি দেখাগोन বোলে তারমানে सोरबा सावथाल गामियाव थांगोन सोरबा बर' गामियाव थांगोन नेपाल गामियाव थांगोन राजबंशी गामियाव थांगोन आं टिकेट मोनगोन होनना बुङो खिन्थु इथिया तारमाने बिजेपि फोराव মই गुना पाइछु बिजेपिनिफ्राय जों खोनादों खिन्थु बिनो टिकेट होआ একদম টিকিট দিয়ে হাজার মানে এক মানে নিজের মানে এই যে মাস্টার অয়েল কি করে না রিফাইন করে না তাও ওই ফেরে না বা মাস্টার অয়েল রিফাইন খালামা তা बेवहाय बाबानि प्रम बिबारनि फेट बिदिब्लाबो जेबो लाब गैया एख' लाब নাই तारमाने ইয়াতে চিন্তা করছে কোনো মানে বিজেপির পরা ইয়াত টিকিট দেয় আর ইয়াত বিজেপি এজন ক্যান্ডিডেট নিদে বলে বিজেপি নিদে বিজেপি হওয়া তার এই বুঝতো गावखौनो टिकेट मोनगोन होननानै माने फेमास खालामलाबाय थादों बुंलाबाय थादों लासिंसिंनो এইটো আৰু বস্তুটো এই কাৰণে পেকেট টিকেট নাপায় এতিয়া কি কয় যে এজন আগত যে বিজেপিত টিকেট দিছিল না বীৰেন তেওঁ কৈছে বোলে মই মোৰ পাছত বয়ে পাব লাগে আৰু বয়ে কিনিম बेबायदि बुंदों बिनिफ्राय बुंबायदो दाना माबाया मन' माहाजोना बुंबायदो नङा आङो बिजेपि टिकेट मोनाबाबा आं बिदि गेलेगोन फांला नामा नापाय সেইকাৰণে যেহেতু মনোজ ডাঙৰীয়া মানে কোনোবা আমাৰ এই ওচৰ পাজৰৰ বাঙালীসকল বা ৰাজবংশীসকল বা বড়োসকলে কোনোবা মানে সাঁওতালসকলে আহে মাছ মাংস খোৱাৰ কাৰণে বা জৌ চুলাই এই খোৱাৰ কাৰণে আহে কিন্তু তেওঁ এনেই মানে টকাটো বেকাৰ দি গৈ আছে